গোলকগঞ্জৰ অসম বংগ সীমান্তৰ ছাগলীয়াত উত্তপ্ত পৰিস্থিতি। গোলকগঞ্জৰ অসম বংগ সীমান্তত অসমৰ ইটাভাটাৰ বাহনসমূহ পশ্চিম বংগত প্ৰৱেশ কৰাত বংগ আৰক্ষীৰ বাধা প্ৰদান। ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অসম বংগ সীমান্তত। অসমৰ ইটাভাটাৰ বাহনসমূহ পশ্চিম বংগত প্ৰৱেশ কৰিলে বংগ আৰক্ষীক দিব লাগে ধন নিদিলে বিভিন্ন অজুহাত দেখুৱাই প্ৰৱেশত বাধা প্ৰদান কৰে বংগ আৰক্ষীয়ে। আনকি বাহনসমূহ চেকিঙৰ নামত বাহনৰ পৰা ইটা নমাই ৰাখে বংগ আৰক্ষীয়ে। লগতে মাহিলী 25,000 টকা নিদিলে প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ বংগ আৰক্ষীৰ বিৰুদ্ধে। ইয়াকে কেন্দ্ৰ কৰি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ইটাভাটাৰ মালিক চালকসকলে। আমাৰ যিবিলাক এফালে ভেটা আছে এই ভেটাবিলাকৰ পৰা গাড়ীবিলাক যাবলৈ নিদিয়ে। অসম বংগ সীমান্তত গাড়ীবিলাক ৰখাই দিয়ে আৰু তেওঁলোকে মেণ্টেলিটিত তেওঁলোকক টৰ্চাৰ কৰে যে গাড়ীবিলাকৰ পৰা ইটা নামাই লয়। তাৰমানে এইটো বুজাইছে যে অসম পশ্চিমবংগৰ যিবিলাক পুলিচ প্ৰশাসন আছে বাকী ভেটাবিলাকক কিছুমান ভেটাবিলাকক যাবলৈ দিয়ে আৰু সেইবিলাকৰ পৰা লেনদেনৰ কিবা মাহিলী কিমান টকাকৈ লয় বা কিবা এইটো জানে নেকি? মাহিলীৰ কথা এতিয়া গম নাপাওঁ, কিন্তু যতটুকু সম্ভৱ আমাৰ যতটুকু সন্দেহ হৈছে বাকী ভেটাবিলাকক এইবিলাক কি কাৰণে যাবলৈ দিছে। তাৰমানে স্পষ্টীকৰণ বুজা যায় যে বাকী ভেটাবিলাকৰ লগত লেনদেন হৈছে, সেইকাৰণে বাকী ভেটাবিলাকক যাবলৈ দিয়ে। আমাৰ ভেটাৰ ব্ৰাণ্ড যদি দেখে তেওঁলোকে গাড়ী ৰখাই দিয়ে, তেওঁলোকে হাৰাশাস্তি কৰে ড্ৰাইভাৰবিলাকৰ লগত ইট নামাই নিয়ে। আমি জেনুইন টেক্স দিছোঁ, আমি ৰয়েলটি দিছোঁ, মাটিৰ ৰয়েলটি দিছোঁ, জেনুইন টেক্স দিছোঁ, ই বিলো কাটিছোঁ, ই বিলো নামানে। তেনেহ'লে আমি সন্দেহ হৈছে যে ইয়াত বক্সিয়াটাৰ OC আৰু লগত পুলিচ প্ৰশাসন জড়িত হৈ আছে, নহ'লে এইবিলাক ভেটাত কিয় টৰ্চাৰ কৰি আছে, এইবিলাকৰ ভেটা ইট কিয় যাবলৈ নিদিয়ে। সেইকাৰণে আমি ইয়াত বংগ সীমান্তত আমি গাড়ী ৰখাই দিছোঁ। যেতিয়ালৈকে আমাৰ এইটো সমাধান নহ'ব, স্থায়ী সমাধান নহ'ব, তেতিয়ালৈকে আমি ইয়াত আন্দোলন চলাই যাম আৰু দৰকাৰ হ'লে আমি 2-3 দিন লাগে আন্দোলন কৰি থাকিম। আমাক স্পষ্টীকৰণ লাগিব কিমান টকা লৈছে, বক্সিয়া থানাৰ OC কিমান টকা লৈছে আৰু সেইবিলাকৰ টকা লোৱাৰ কাৰণে যাবলৈ দিছে আৰু আমাক যাবলৈ কিয় নিদিয়ে। আমাক স্পষ্টীকৰণ লাগে। ইয়াত বক্সিয়া থানাৰ OC ইয়াত ব্যুৰ' ৰিপৰ্ট, দৈনিক অগ্ৰদূত ডিজিটেল।